আহকচোন আমি 10 বছৰ আগলৈ ঘূৰি যাওঁ নয়নৰ এনেকুৱা কিয় হ'ল ৰা শুনিছানে পানী অলপ লৈ আহাচোন গৈ আছো ৰ'ব হেৰি পানী লওক দিয়া উফ আজি বহুত গৰম পৰিছে নহয়নে মাকনি হয় দিয়ক হেৰি কথা এটা ভাবিছোঁহে কি কথা কোৱাচোন আমাৰ বাপাৰো পঢ়া শুনা শেষেই হ'ল কি কৰিব কি নকৰিব বৰ চিন্তা হয় দিনে দিনে বয়সো হৈ গৈছে উফ ৰা কি কৰিবা দুখীয়াও নহ'লো ধনীও নহ'লো মাজৰ মানুহ হৈ থাকিলো শুনিছানে এই কিবা এটা কামৰ কাৰণে গ'লেও বহুত পইচা দিব লাগে মাকনি চোৱাচোন তাক মাতি দিয়া অলপ মহাজনৰ ঘৰৰ পৰা আহক হ'ব দিয়ক মই বাৰু মাতি দিছোঁ শুন শুন মা শুন দেউতাৰে তোমাক মহাজনৰ ঘৰৰ পৰা আহিব দিছে হ'ব মা গৈছোঁ দেউতা তুমি বোলে মোক মহাজন খুৰাহঁতৰ ঘৰত যাব দিছা বোপাই আমাৰ পিছফালৰ মাটিখিনি ল'ব নেকি তুমি সুধি আহাচোন গৈ হ'ব দেউতা মই বাৰু আহোঁ এতিয়া যোৱা প্লিজ হেল্প ছাৰ প্লিজ ইমাৰ্জেঞ্চি হয় আচ্ছা গৈছোঁ কোনে পূজা কোন এইজন ছাৰ বহুত কথা এইবোৰ আগতে চিকিৎসা আৰম্ভ কৰকচোন ঠিক আছে তোমালোক সোনকালে ইমাৰ্জেঞ্চি লৈ পাৰচোন তেওঁ
আপুনি হ'ব এৰা তোমাক আৰু মই কিমান বাৰ ক'ব লাগিব সেই ডাল দৰিদ্ৰ ভিকুহুবোৰক ঘৰৰ ভিতৰত সোমোৱাই নল'বলৈ আপুনি কি দুখীয়াবোৰক মানুহ বুলি নাভাবে নেকি নহয় সিহঁত মানুহ নহয় সিহঁতে অকণমান সুবিধা পালেই মূৰত উঠিব খোজে বুজিছা বাকী মোক নেদেখাকৈ আৰু যিবোৰ বস্তু চাদৰৰ সেই লোচত লৈ যায় সেইবোৰ কথা মই বাদেই দিছোঁ সেই বুলি দিন ৰাতি চিন নোহোৱাকৈ এই তোমাৰ সেই ঘৰৰ ভিতৰত আহি সোমাই বহি থাকিব আৰু সেইবোৰ কথা হ'ব পাৰেনে আপুনি যিবোৰ চিন্তা কৰিব লাগে সেইবোৰ নকৰে আৰু যিবোৰ কৰিব নালাগে সেইবোৰ কৰে এৰা কি চিন্তাৰ কথা কৈছাহে তুমি কিয় মাজনী এৰা মাজনীয়ে আকৌ কি কৰিলে তাইক আমাৰ মাজত তুমি আকৌ কিয় সোমাইছা কিয় ৰাতি 11-12 বজাত যে মাজনী ঘৰ সোমাইহি আপোনাৰ কি দায়িত্ব নাই এৰা দায়িত্বৰ কথা মোক নকবা জোনালী দায়িত্বৰ কথা আপোনাক নকয় কাক কম সেই ৰাজ বোলা ল'ৰাজনৰ লগত দিন ৰাতি চিন নোহোৱাকৈ বাইকৰ পিছত ঘূৰি ফুৰিব ৰাস্তাই ঘাটে আড্ডা দি পাৰ্টি কৰিব এইবোৰ দেখি শুনি কি আপুনি দায়িত্ব পালন কৰিছে হৌৱা চাওক আপোনাৰ মৰমৰ জীয়ৰী আহিছে পাপা কি হ'ল মাজনী আজি যে পূবৰ বেলি পশ্চিমত উদয় হ'ল হঠাৎ কথা কি পাপা পূব পশ্চিম বেলিৰ কথা বাদ দিয়া মই কাপোৰ চেঞ্জ কৰিবহে আহিছোঁ কলৈ যাবা মাজনী পাপা পাৰ্টি এটা আছে আহোঁতে অলপ দেৰি হ'ব মোৰ কিমান দেৰি হ'ব মাজনী 9মান বজাত ঘৰ পাবাহিনে পাপা 9টা মানত আৰম্ভহে হ'ব ঘৰ পাওঁতে 2টামান বাজিব ইমান ৰাতিলৈ এইবোৰ কথা কিন্তু ভাল হোৱা নাই ভাল বেয়া কথা মোক ক'ব নালাগে পাপা মই এতিয়া সৰু হৈ থকা নাই নহয় প্লিজ পাপা মোক বাধা নিদিবা ঠিক আছে তুমি যি ভাল দেখা তাকে কৰা This CD contains more than 1,000 exactly tuned brand new drum loops and also 900 hot killer dance synths for all modern dance music styles. The Killer 2 is the right choice for your production. The CD-ROM version of XX Large The Killer 2 is packed with 500 megabytes of sound and available in all major CD-ROM formats. তোমাৰ আজি এই অৱস্থা মোৰ কাৰণে হ'ল নয়ন তুমি এনেকৈ কিয় কৈছা পূজা ফুলটোতো মোৰে আছিল ন কিন্তু মোৰ যে কোনোবাখিনি ডাঙৰ ভুল এটা হৈছে নয়ন হ'ব দিয়া এতিয়া আৰু এইবোৰ ধৰি থাকে একো লাভ নাই আৰু হেল্ল' ৰাজ কোৱা হ'ব দিয়া গৈ আছোঁ মই না বাবা হ'লে বেছি টাইম নালাগে গৈ আছোঁ ঠিক আছে নয়ন আহিছোঁ দিয়া মই কিবা প্ৰব্লেম হ'লে কল কৰিবা বাই
আৰে ইমান দেৰি যে ৱাই বেবি আৰে বাবা মোৰতো আৰু চৰাইদৰে বাকী নাই যে তুমি মতাৰ লগে লগে আহি তোমাৰ আগত উপস্থিত হ'ম আৰু যদি তোমাৰ পাখিও গজাই নহয় কাটি পেলাম ঐ তহঁতে এনেকৈ লাগি থাকিবি নে পাৰ্টি কৰিবলৈ যাবি আৰে ভাই যাম যাম কিয় নাযাম আৰে বল হে বেবি লেটছ গো দাদা এয়া ঔষধ লওক তোমাৰ ঔষধ দাদা কি হ'ল খোৱা নাই যে ঔষধ খোৱা আকৌ দাদা কিয় এনেকৈ মন মাৰি থাক নাই একো হোৱা নাই মনটোৱে দেখোন কিবা ভাল নালাগে আজিকালি মন বেয়া কৰিবলৈ কি হ'ল আকৌ তোৰ ময়ো লক্ষ্য কৰিছো কথাটো তই আমাৰ লগত ভালদৰে কথা বতৰা নাপাত হৈছো মাইনা মই পূজাক ভাল পাওঁ অ' তাইক মই ভাল পাই পেলাইছোঁ কি কৈছ দাদা এইবোৰ তাই তোক জানো ভাল পাব আৰু তাই ইমান ভাল ছোৱালী নহয় দাদা বেয়াক কেনেকৈ ভাল কৰিব লাগে মই জানো মাইনা কিন্তু দাদা যিজনী ছোৱালীয়ে মাক দেউতাকৰ কথা নামানে বাটে ঘাটে বাইকৰ বাছত ডেকাৰ ল'ৰাৰ লগত দিন ৰাতি চিন নোহোৱাকৈ ঘূৰি ফুৰে তাইক তই কেনেকৈ ভাল কৰিবি দাদা সেইবোৰ সিহঁতৰ কথা মাইনা মই তহঁতৰ সকলো কথা শুনি আছিলোঁ মাজনী শুন নয়ন তই যিবোৰ অবান্তৰ কথা চিন্তা কৰি আছ সেইবোৰ বাদ দে কিন্তু দেউতা মই কি অবান্তৰ কথা ক'লোঁ তই সেই চৰিত্ৰহীনা ছোৱালীজনীৰ কথা কৈছ যিজনী ছোৱালী নিজস্ব বুলি একো নাই দেহৰ আধা অংশ ওলাই থাকে মুখত চিগাৰেটৰ গোন্ধ এই ডেকাটো বাদেই দে বুঢ়ায়ো ঘূৰি ঘূৰি চাই আৰু তই সেই ছোৱালীজনীক ভাল পাওঁ হা মই কিন্তু মোৰ বোৱাৰী কৰি নানো তই সপোনতো নাভাবিবি নয়ন দেউতা দাদাৰ এই অৱস্থাত তুমি এইবোৰ কি কৈ আছা আৰু দাদা দেউতাই ঠিকেই কৈছে তোক হেৰি আপুনি কথা পাতিয়ে থাকিবনে গৰুকেইটা ঠাই লৰাই দি থৈ আহিব যাওঁ ৰ'বা হে মাকনি গৰুৰ ঠাই লৰাই দি থৈ অহাটো ডাঙৰ কথা নহয় কিন্তু সেই তোমাৰ ল'ৰাই যে বেলেগ ঠাই লৈছে কি বেলেগ ঠাইৰ কথা কৈছে মই একো বুজি পোৱা নাই তুমি বুজি নাপাবা মাকনি অ' ৰাজ দেখো আহা বহাহি ৰাজ কি খবৰ ভালে খুৰাদেউ ভালে আছোঁ অঁ ৰাজ তুমি বহা মই গৰুকেইটা চাই আহোঁ আৰু এই পথাৰত ট্ৰেক্টৰে মাটি চহাই আছে মই তাৰ পৰা এপাক আহোঁগৈ তুমি নাযাবা দেই মই পথাৰৰ পৰা কেইটামান মাছো লৈ আহিম তুমি বহা ৰাজ ইমান দিনৰ পিছত আহিছা যে হয় খুৰীদেউ ছুটি পোৱা নাছিলোঁ খুৰীদেউ ৰাজ তুমি বহা মই চাহ বনাগৈ ৰাজদা তুমি বহা মই মাক সহায় কৰোঁগৈ কি হ'ল নয়ন এক্সিডেণ্টৰ কথা গম পালোঁ সেইদিনাই কিন্তু টাইমৰ অভাৱৰ কাৰণে আহিব পৰা নাছিলোঁ তই বেয়া নাপাবি একো নাই দে এতিয়াতো আহিছা কোন এইজন আৰে বাবা মই যে কৈছিলোঁ এক্সিডেণ্টৰ কথা ল'ৰাজন এইজন বেবি
তুমিও যে আৰু আৰে বাবা এইবিলাক নকৰ অ'কে বেবি নয়ন তুমি এই গধূলি কলৈ যোৱা কি হ'ল নয়ন একেবাৰে থৰ হৈ ৰলা যে তোমাৰ মজনু এইজনে নেকি ৱাও হিৰো সেইফালৰ পৰা আহি আছে হিৰণে সেইফালৰ পৰা প্ৰৱেশ কৰিছে খুন্দা মাৰিছে ৱাও হিৰোক হিৰোইনে হস্পিটেললৈ লৈ গৈছে আবে কি আমেজিং তাৰপিছত প্ৰেম মই আপোনালোকৰ এইবোৰ ভাল পোৱা নাই য'ত যাব আহিছে তলৈ যাওক প্লিজ মোক আমনি নিদিব তহঁতবোৰে বৰ সৰু সৰু কথা লাগি থাক দেই আবে তহঁত পাগল হৈছ নেকি আৰু মুন তই কি এইবোৰ ল'ৰা ধেমালি কৰি আছা বেবি মোৰ হয় আৰু যেদিনা বেবি আনৰ হ'ব তাক মই বনাই দিম কিন্তু মই বেবিক একো নকৰোঁ আৰু যেদিনা বেবি মোৰ নহয় তাক 8টা বেলা দি বেলি পেলা আবে বল বল এইবিলাক সৰু ঘৰত লাগি লাভ নাই Yes. Go. Oi, ভালকে আহিবি টেক কেয়াৰ বাই বাই তুমি মোক ভুল বুজি নাথাকিবা নাই বুজা তোমাক ভুল কি হ'ল তুমি মন মাৰি আছা যে নাই মইতো ঠিকেই আছোঁ তোমাক মই কথা এটা ক'বলৈ আহিছোঁ নয়ন কি দাদা আহিছিল মানে মোৰ হৈ থকা ভুলবোৰ যিবোৰ মই আগতে বুজি পোৱা নাছিলোঁ মই ফুলপথৰে গৈছিলোঁ নয়ন
বাহ বৰ ধুনীয়া জোৰাও জোৰা বাবা জোৰা ৰে বাবা পূজা তই যে এনেকুৱা ভবাই নাছিলো মই কেনেকুৱা তহঁতে ভাবিব নালাগে ভাবিবলৈ মোৰ মা দেউতা আছে মাইনা মই অলপ ওলাই যাওঁ আহোঁতে দেৰি হ'ব কলৈ যাওঁ তই ক'ত যোৱা নয়ন মা মই অলপ চকলৈ ওলাই যাওঁ আহোঁতে দেৰি হ'ব পাৰে কি কাম ওলাল যে আহোঁতে দেৰি হ'ব সকলো কামৰ কথা সকলো টাইমত ক'ব নোৱাৰি মা মই আহিছোঁ মা পাপা অ মুনু মুনু অ মা দাদা তই মুনু মা ক'ত পাপা ক'ত আৰু তই মই কি আলহী নেকি যে কলিং বেল বজালি তই ওলাই আহিবি ঐ পেল পেলাই থাকিব নালাগে আগতে ফ্ৰেছ হৈ ল মুনু এইবোৰ মই কি শুনিব পাইছো দাদা তই ক'ত কি শুনিছ মই কেনেকে জানিম অ তই নাজানিবিতো তই কেনেকৈ জানিবি তইতো একো দুখ কৰা নাই দুখ কৰিলে মই গম পালোহেঁতেন দুখ কৰা নাই কাৰণে মই একো গম পোৱা নাই অ হয় নেকি তইতো একো গম নাপাব ৰাজদীপৰ লগত বাটে ঘাটে তই বাইকৰ পাছত ঘূৰিছ তোৰ লাজ লগা নাই ৰাতি তই পাৰ্টি কৰিছ 2:00 বজাত আহি ঘৰ সোমাইছ তোৰ লাজ লগা নাই দেউতাৰ টকা আছে তই খৰচ কৰিছ সেইটোৱে তোৰ লাজ কথা নহয় জানো শুন মুনু তোক মই ভাল মতে কৈছো তই যদি এতিয়াই শুদ্ধ পথ এটা বিচাৰি নল তেনেহ'লে বিপদ তোৰ আহিব মোৰ নাহে মইতো ল'ৰা মানুহ ন কিন্তু তোক শাসন কৰিছো কিয় জান তই মোৰ ভণ্টি হ'ব ন আজি দেউতাই তোক যিটো লেভেলত যিটো পৰ্যায়ত তোক ডাঙৰ দীঘল কৰি যিটো ষ্টেটাছ গঢ়িছে সেইটো ষ্টেটাছত তই গৈ আছ মই চব গম পাইছোঁ মই সকলো গম পাইছোঁ মই গুৱাহাটীত থাকি তোৰ কথা গম পাইছোঁ কিন্তু মই তোক কল কৰা নাই কিয় জান তই মনত কষ্ট পাবি আৰু তদেক হিচাপে মই কষ্ট পোৱাটো মই নিবিচাৰোঁ আৰু তাতকৈ ডাঙৰ কথাটো কি জান তই সকলোতকৈ দুখ দিয়া ব্যক্তিজন হৈছে মোৰ মা মানে তোৰ মা নহয় জানো আজি তই ৰাজদীপৰ লগত বাটে ঘাটে ঘূৰিছ তোক গাঁৱৰ মানুহে ডেকাই চাইছে বেলেগ কথা বুঢ়ায়ো তোক উলটি উলটি চাইছে কিয় কাৰণ তই খাটা টপ পিন্ধিছ তই তোৰ দেহাটো উলংগ কৰি দেখাইছ আমি চাদৰ মেখেলা পিন্ধিলেও সকলোৱে চাই সকলোৱে চাব কিন্তু তোক কিয় চোৱা নাই কিয় চাইছে তই নিজে এবাৰ প্ৰশ্ন কৰি চা মুনু দাদা তই কোৱা মই সকলো কথাই মানিছোঁ কিন্তু দাদা বিশ্বাস কৰ তই আজিলৈকে মোৰ চৰিত্ৰত কোনেও চেকা লগাব পৰা নাই আৰু নোৱাৰেও মই বুজি পাওঁ তোক কিন্তু বেলেগ মানুহে বুজি নাপায় তোক তই কিছুমান কথা তই কিছুমান কাম এৰি চলাই ভাল হ'ব তোৰ মই দাদা হৈ পূজা তোৰ মই দাদা হৈ
এইৰা আমাৰ এইবাৰ খেতিডৰা বৰ ধুনীয়া হৈছে হে অঁ ইমান ধুনীয়া যে হ'ব ভবাই নাছিলোঁ। অঁ মাকনি নয়ন ক'ত আছে? সি গা ধুব গৈছিলে, মই অহালৈ সি অহাই নাই। এতিয়া আহিলে চাগে। মইনাও ঘৰত অকলে আছে, মই যাওঁ দিয়ক। অঁ এই লৈ যোৱা গিলাচটো। খুৰা খুৰা নয়নদাৰ কিবা হৈছে আপোনাক হে? জলদি কি ঐ তই কিয় মাত নিদিয়? কি হ'ল তোৰ? তোক কোনে এই ব্যৱস্থা কৰিলে ক তই? তই কিয় মাত নিদিয়? কি হ'ল তোৰ? তোক তোক কোনে এই ব্যৱস্থা কৰিলে কহ 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 তই? শুন কি হ'ল তোৰ? এবাৰ এবাৰ মা বুলি মাত। দাদা তই কিয় এনেকুৱা কৰিছ? মোক চিনি পোৱা নাই? মই তোৰ দেউতাৰা হয়। এয়া তোৰ মা। এয়া তোৰ মৰমৰ ভনী হয় অ'। যাৰ লগত তই বহুত ধেমালি কৰিছিলি। নয়ন নয়ন মই পূজা হয়। চা মই আহিছোঁ। মই ভাল হৈছোঁ অ'। মই পাৰ্টি নকৰোঁ। মই চিগাৰেট খোৱা বাদ দিছোঁ। মই ভাল হৈছোঁ তোমাৰ কাৰণে। তুমি বিচাৰিলে মই অসমীয়া সাজপাৰ পিন্ধি তোমাৰ লগত থাকিম। প্লিজ নয়ন। পূজা সি আৰু আমাক চিনি নাপায় অ'। খুৰা আপুনি এইবোৰ কি কৈছে খুৰা? ঠিকেই কৈছে পূজা। নয়নৰ আগৰ কথা একোৱেই মনত নাই। তুমি মোক ভাল পাব খুজিছিলা। তোমাৰ সঁচা অন্তৰৰ সঁচা অনুভূতিৰে নয়ন তোমাক মই সদায় চিৰজীৱন তোমাৰ কাৰণে মই অপেক্ষা কৰিম। পূজা নয়নে আৰু আমাক মাত নিদিয়ে নেকি বাৰু? মানুহে তাক পাগল বুলি ক'ব নেকি? মাতৃৰ মমতাৰ হৃদয়ে জানে পুত্ৰৰ স্নেহ কিমান। পিতৃয়ে জানে পুত্ৰলৈ মৰম কিমান। নয়নক আমি হয়তো পাগল ৰূপে পাম, নহ'লে
বোবা ৰূপে পাম কিন্তু তাক কোনে এনেকুৱা কৰিলে পূজা তোমাৰ ভাল পোৱা যেনেকৈ নয়নক অপেক্ষা কৰাইছে মই মৰমৰ ভনীজনী আৰু নয়নৰ দেউতাকে সদায় অপেক্ষা কৰিব নয়ন আমাৰ মাজলৈ আগৰ দৰে ঘূৰি আহিব অপেক্ষা কৰিম আমি অপেক্ষা